নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভাতৰ উপকাৰিতা লগতে অধিক সেৱনৰ ফলত হ'ব পৰা ছাইড ইফেক্টৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বিশ্বৰ অন্য দেশসমূহৰ লগতে ভাৰতবৰ্ষৰ মানুহৰো প্ৰধান খাদ্য হৈছে ভাত, যাক ৰন্ধা আৰু পাচন কৰাটো অতি সহজ। যেতিয়া ভাতক দাইল, আঞ্জা অথবা অন্য ব্যঞ্জনসমূহৰ সৈতে একেলগে খোৱা হয়, তেতিয়া ইয়াৰ পৰা কাৰ্বহাইড্ৰেটছৰ লগতে ফাইবাৰ, প্ৰটিন, ভিটামিন বিও আহৰণ কৰিব পাৰি। ৰাইচ অৰ্থাৎ ভাতত পোৱা এণ্টিঅক্সিডেণ্টে ছাল আৰু চুলিৰ সৌন্দৰ্যও অটুট ৰাখে। ই দীৰ্ঘ সময় ধৰি ছালখনত বয়সৰ চাপ পৰিব নিদিয়ে। সৌন্দৰ্য চৰ্চাৰ বাবে ৰাইচ ফ্লাৰ আৰু ৰাইচ ৱাটাৰো ব্যৱহাৰ কৰিব পাৰি। ঘেঁহুৰ আটাৰ তুলনাত ৰাইচ অৰ্থাৎ ভাতত ফাইবাৰ বেছি থাকে, যাৰ বাবে ই অতি সহজে পাচন হয়। লগতে বডি হাইড্ৰেট, মূত্ৰ পৰিষ্কাৰ আৰু কিডনীৰ পাথৰো দূৰ কৰে। ৰাইচত পোৱা কাৰ্বহাইড্ৰেটছে ভোক উপশম কৰি কাম কৰি থকাৰ বাবে আমাক উৰ্জা শক্তি প্ৰদান কৰে। বহু লোকৰ মতে ভাত খালে ওজন তথা চৰ্বি বৃদ্ধি, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিৰ সমস্যা বৃদ্ধি পায়। অৱশ্যে এই ধাৰণা মিছা নহয়। বৰ্তমান সময়ত হোৱাইট ৰাইচৰ চাহিদা বৃদ্ধি পাব ধৰিছে। ই অতি সহজে সিজে, পাচন হয় আৰু ইয়াক সেৱন কৰাৰ পাছত অতি সোনকালে ভোক লাগে। ইয়াৰ প্ৰধান কাৰণ হ'ল হোৱাইট ৰাইচক পলিচিং আৰু প্ৰচেছিঙৰ জৰিয়তে প্ৰস্তুত কৰা হয়, যাৰ ফলস্বৰূপে ইয়াৰ ওপৰ অংশত লাগি থকা ফাইবাৰ আৰু আন ভিটামিনসমূহ আঁতৰি যায় আৰু ইয়াৰ অৱশিষ্ট হিচাপে কেৱল শৰ্কৰাহে বাকী থাকে। এনে ক্ষেত্ৰত শৰীৰৰ অতিৰিক্ত ওজন তথা চৰ্বি বৃদ্ধি, ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ আদি সমস্যা হোৱাটো স্বাভাৱিক। সেইবাবে হোৱাইট ৰাইচৰ বিকল্প হিচাপে কম গ্লাইচেমিক, ল' কাৰ্বহাইড্ৰেটছ, আনপলিছড আৰু ল' কেলৰিযুক্ত ব্ৰাউন ৰাইচ সেৱন কৰিব পাৰি। ব্ৰাউন ৰাইচত কম গ্লাইচেমিক আৰু কম কাৰ্বহাইড্ৰেটছৰ বিপৰীতে ফাইবাৰ অধিক মাত্ৰাত থাকে। ব্ৰাউন ৰাইচক হোৱাইট ৰাইচৰ বিকল্প হিচাপে অন্তৰ্ভুক্তকৰণৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত ওজন তথা চৰ্বি, ডায়েবেটিছ আদি সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰি। ডায়েটিচিয়ানসকলৰ মতে এজন সাধাৰণ ব্যক্তিক দৈনিক প্ৰয়োজন হোৱা কাৰ্বছৰ পৰিমাণ হৈছে 225 ৰ পৰা 325 গ্ৰাম অৰ্থাৎ 200 কেলৰিজ।